বৰ্তমান ঠাণ্ডা পৰিব আৰু মস্ত আজি মই পুৱা একেবাৰে ঠাণ্ডা পানী দি গা ধোৱাতে এনেহেন লাগছে আৰু মানে ঠাণ্ডা পৰছে আৰু মানে অলপ অলপ পৰছে দিয়ক অলপ মানে তথাপিতো পৰছে আৰু ঠাণ্ডাটো আৰু লাহে লাহে আৰু আজি যিহেতু লক্ষী পূজা আৰু লক্ষী পূজাত মই কি কৰোঁ আপোনালোকক দেখাম আজি আৰু আজি মই লক্ষী পূজা বুলিয়ে আজি তাৰমানে পুৱাই গা ধুলোঁ এনেই মোৰ 2-3টা বাজি যায় গা ধোৱাতে আৰু মই এনেই পুৱা গা ধুওঁ কলেজত গেলিহে মই পুৱা গা ধুওঁ এনেই পুৱা গা ধোৱা মেল নাই আজি লক্ষী পূজা বুলিহে মই গা ধুইছোঁ নহ'লে এনেই মই গা ধোৱা মেল নাছিল আৰু লক্ষী মেইন দিয়কচোন যিমান যি ক'লেও আৰু সেইকাৰণে লক্ষীৰ কাৰণে আজি মই গা ধুলোঁ আৰু বতৰটো চাওক বতৰ একদম মানে মেঘ আৰু এই আমাৰ কল সেই আৰু মেঘ ঠাণ্ডা পৰিল দিয়ক আৰু লাহে লাহে একদম মজা কৰি বহুতে ভাবিছিলোঁ ঠাণ্ডা নপৰে নেকি এইবাৰ কিবা হয় আৰু ৰ'দ দিলে আৰু গৰমে দিয়ে নেকি তথাপিতো ঠাণ্ডা পৰিব লাগে কিবা হয় এতিয়া চাওঁ দিয়কচোন ইতেন মই নাৰিকল কাটলোঁ বৌ নাৰিকল মানে আজি পূজাৰ কাৰণে মায়ে টেকলি পিঠাও কৰিব আৰু ঠগিটো দিব লাগিব না নাৰিকল আৰু কাটো ৰ'ব আৰু ঘৰৰ বাৰান্দাতে কাটছোঁ কাৰণ আজি বৰষুণ তাৰমানে বৰষুণ মানে বাহিৰত কাটবা বুদ্ধ অসুবিধা সেইকাৰণে বাৰান্দাতে কাটলোঁ দিয়ক লক্ষী পূজা বুলি নাৰিকল কাটলোঁ এটাই কাটছোঁ দিয়ক মই বৰ বেছি নৰোঁ হাতৰ বেদনা উঠি যায় নাৰিকলটো কাটলোঁ দিয়ক এতিয়া নাৰিকলটো ফাটাওঁ পানী চানী কিবা বয়া নাই ভাল চাওঁ ৰ'ব আৰু এতিয়া মায়ে টেকলি পিঠা বনাব টেকলি পিঠা খাম আৰু নাৰিকলটো কাটলোঁ আৰু নাৰিকলটো ফাটে বোলে যিখিনি পানী নিব মায়ে ক'লা সেই পানী বোলে চকুতো দিব লাগে বোলে চকুত মানে দিব লাগে কিয় বা দিব লাগে নাজানো চকুৰ পাৰ বোলে কিবা নাজানো দিয়কচোন তথাপিতো আৰু মানে ফাটে উঠি থৈ দিম দিয়ক পানীখিনি নাখাওঁ আজি চকুত দিব লাগে বোলে সেইকাৰণে থৈ দিম দিয়ক আৰু আজি বোলে লক্ষী পূজাৰ দিনা জোনৰ পোহৰত মানে আজিতো পূৰ্ণিমা হয় পুৰা জোনৰ পোহৰত আজি মেঘ দিয়কচোন তথাপি ৰাতি ওলাব কিজানি জোনটো তথাপি সেই জোনৰ পোহৰত চাই বোলে বেজী যি সেইটো থাকে সৰু মানে সেইটো ফুটা মানে কাণ বুলি কয় বেজীৰ কাণত মানে ফুটা ভৰাব লাগে বোলে আৰু এই নাৰিকলৰ পানী চকুত ল'ব লাগে চকুৰ পাৱাৰ বাঢ়ে বহুত কিবা কিবি নিয়ম আছে আমি নাজানো না আমি একো নাজানো এতিয়া নাৰিকল চকুৰ হ'ব আজি আৰু ময়ে কৰিলোঁ দিয়ক কিন্তু ময়ে দিয়ক নাৰিকল চুকি আছোঁ আপোনালোকে আৰু ভাবিব বোলে এই মিছা দেখলাক মাকে চুকব ই এনেকৈ দেখলাক আৰু সেই বুলি কিন্তু নহয় মই নিজেই চুকছোঁ চকুলো গৰম লাগি গৈছে চকুলো দিয়ক মোৰ হাতেদি চুকা নাৰিকল অলপ চলপ বাহ হৈছে আৰু তাৰপিছত চুকছোঁ আৰু চকুলো গৰম লাগি গৈছে বিৰাট মেঘালী চুলি সৰগী মাধুৰী প্ৰতি খোজে খোজে নপুৰৰে সুৰধনী আকলোৱা মনে তোমাকে বিচাৰে আজি তুমি নাচনী মই ধুলীয়া তুমি পদুনী মই পখিলা মৰমী কলিজাৰে ৰঙাখিনি তুমি কি জানি মৰহা গোলাপ জাগে তোমাকে দেখি প্ৰেমৰ খিৰিকী ও জানো খুলিছে তোমালে লিহিৰি দেহাতে ও জানো মানে চাকি তাকি দিলোঁ আৰু এই ঘৰত গামছা আছে চাকি তাকি দি ল'লোঁ আৰু থাপনাখন হেৰি কৰিলোঁ ঠগি চগি দিলোঁ চব আৰু আজি গোটেই ৰাতিটো আছে আজি ঠগি নাভাঙো কালি ৰাতিপুৱা ঠগি ভাঙিম প্ৰেমৰ বাটেৰে আনা কঁকালতে লৈ গাগৰি
চ' ৰাতি হ'ল দিয়কচোন, তথাপিতো এটা ৰংগলী বুলিয়ে কয় দিয়ক, এটা বানালোঁ মানে চাওক কেনে হৈছে আৰু ক'ব কেনে হৈছে। মানে মা আৰু মই লগ হৈ বানাইছোঁ, এক্সপাৰ্ট নহয় তথাপিতো বানাইছোঁ দিয়ক আৰু কিবা কৰি। এইটো এনেকৈ বানাইছোঁ, চাওক কেনে হৈছে, চবেও ক'ব কেনেহেন হৈছে, ভাল হৈছে ন বেয়া হৈছে। কিন্তু এইবাৰ প্ৰথম বানাইছোঁ, মানে বানই আমাৰ সিমান ভাল নহয়, আমি ইমান এক্সপাৰ্ট নহয় মানে এইবিলাক বস্তু বানোৱাত। তথাপিতো বানাইছোঁ দিয়ক আৰু ৰাতি হ'ল বহুত, এতিয়া আমি ইয়াত লাহে লাহে বাগাত দিওঁ। তো চবৰে চাব। তো আজিৰ কাৰণে বাই বাই আৰু লক্ষী পূজাৰ শুভেচ্ছা দিলোঁ দিয়ক আৰু ৰাতি হ'লেও, আৰু চবকে সেই কৰিলোঁ। আৰু ঠগি কালি পুৱা ভাঙিম, মানে প্ৰসাদ কালি পুৱা সেই কৰোৱা যাব। আৰু ইথানা চবকে বাই বাই, আৰু ভিডিঅ'টো চাব কেনে লাগে ক'ব, আৰু ইটোও কেনে হ'ল ক'ব। আৰু মই আজি বহুত কাম কৰিছোঁ দিয়ক। দিনত মস্ত বৰষুণ আছিল আৰু ৰাতি এইটো জোনটো হৈছে দিয়ক, ইমান ঠিক নহয় তথাপিতো দেৰি কৰিছোঁ। মানে ৰাতি আৰু লক্ষী মাৰ কৃপাত আজি জোন ওলছে, পূৰ্ণিমা আজি। এইখিনিয়ে দিয়ক, আজি বাই বাই, আজি ৰাতিয়ে শেষ কৰিলোঁ।